সো হেল্ল' গাইজ ফাইনেলি আজি মোৰ মনটো বহুত ভাল লাগি আছে কাৰণ মোৰ লগত দেখা কৰিবলৈ আহিছে বঙাইগাঁৱৰ পৰা এই ভাইটিজনে সো এই ভাইটিজনে মোৰ ভিডিঅ' বহুত চায় মোৰ ভিডিঅ'বোৰ বোলে বহুত ভাল লাগে আৰু মোৰ ভিডিঅ' ডিম্পু বৰুৱা বিকাশ মানে অসমত যিবোৰ ইউটিউবাৰ আছে তেওঁলোকৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে একেবাৰে সৰু ল'ৰা সো তেওঁৰ ঘৰটো হ'ল বঙাইগাঁও তো তেওঁ বঙাইগাঁৱৰ পৰা ডাইৰেক্টলি লেংটিচিঙাত আহিছে জাষ্ট মোৰ লগত দেখা কৰিবলৈ সো তেওঁ কিবা ক'ব আপোনালোকে শুনক নমস্কাৰ মোৰ নাম ইকবাল চাহিম মই দাদাজনৰ ভিডিঅ' বহুত চাওঁ আৰু ডিম্পু বিকাশ এইজনে বহুত চাওঁ মই ছাবস্ক্ৰাইবাৰ হওক মোৰো এটা মামাৰ চেনেল আছে দাদাৰ এইটো BNGN 95 ছাবস্ক্ৰাইব কৰিব আৰু মই বঙাইগাঁৱৰ পৰা দেখা কৰিব আহিছোঁ ইয়াতে আৰু কি ক'ম তেওঁৰ মানে হাঁহি উঠি আছে তেওঁ জাষ্ট লাইফত প্ৰথমবাৰ তেওঁ এটা কেমেৰাৰ ওচৰত তেওঁ কথা পাতিছে সেইকাৰণে তেওঁৰ অলপ ভয় লাগি আছে আৰু হাঁহি উঠি আছে সো এতিয়া তেওঁক আমি কেইটামান প্ৰশ্ন সুধিম ভাইটি তোমাৰ নামটো কি ইকবাল চাহিম তেওঁৰ নামটো হ'ল ইকবাল হাছান তোমাৰ ঘৰ বঙাইগাঁও কোন ক্লাছত পঢ়া 1 তোমাৰ স্কুলৰ নাম এবাৰ 2ত গ'লা মানে লকডাউন আছিল মনতে নাই আৰু তুমি কোনটো স্কুলত পঢ়া লিটল ফ্লাৱাৰ বঙাইগাঁও চাপাগুৰিটো সেইখন স্কুলত তোমাৰ ঘৰত কোনে কোনে আছে মা আছে পাপা আছে নানি আছে আইতা আছে তিনিজন আৰু তুমি চাৰিজন তোমাৰ ফেভাৰেট খাদ্য কি তুমি কি খাই ভাল পোৱা বহুত বস্তু চিকেন ভাল পাওঁ আৰু তোমাৰ মানে ফেভাৰেট ফুলটো কি ফুল গোলাপ ফুল তুমি ভাল পোৱা ন আৰু তুমি কিবা ক'বা নেকি মই এতিয়া কি ক'ম আপুনি সো এই ভাইটিজন বহুত মৰমীয়াল হয় কিউট সো ভাইটিজনে মোৰ লগত দেখা কৰিবলৈ আহিলে এইটোৱে জাষ্ট ভিডিঅ' কৰি আপোনালোকক দেখাই দিলোঁ ঠিকে আছে ভালকৈ পঢ়িবা আৰু আজি আমাৰ ঘৰত থাকা না থাকা আজি তেনেহ'লে যাবা ঠিক আছে আৰু এদিন আহিবা টাইম হ'লে নেকি ময়ো যেতিয়া বঙাইগাঁও যাম তোমাৰ লগত দেখা কৰিম ঠিকে আছে থেংক ইউ ৱেলকাম সো হেল্ল' গাইজ ফাইনেলি ভাইটিজনে এতিয়া ঘৰত যাব তেওঁক আমি বিদায় কৰি দি আহোঁ সো নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাৰণে সামৰণি মাৰিছোঁ টিল দেন টাটা